Hey guys, অনলাইন পূজা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হ'ল পূজা গগৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। Hey guys, good morning. এতিয়া বাজিছে 5টা আৰু মই যাবলৈ লৈছিলোঁ প্ৰেক্টিছ, কিন্তু এতিয়া মোৰ প্ৰেক্টিছ যোৱা নহ'ব কাৰণ বহুত ডাঙৰ বৰষুণ দি আছে। এয়া চাওকচোন, প্ৰেক্টিছলৈ যাবলৈ ওলাইও মই যাব নাপালোঁ। আজি বৰষুণ দি আছে, কেতিয়া এৰে এজাক বৰষুণ ঠিক নাই। আৰু আজি ছেকেণ্ড ডে ক্লাছ হ'ব 10টা বজাৰ পৰা, আৰু মই কলেজ যাবলৈ ওলাইছোঁ আৰু ক্লাছ কৰিবলৈ 10টা বজাৰ পৰা। পঢ়ি পঢ়ি চকু সৰুকৈ আহিছে, পঢ়ি পঢ়ি চকু সৰুকৈ আহিছে। কলেজৰ পৰা আহিলোঁ আৰু ক্লাছ এটাহে হ'ল। ক্লাছ কৰি আহি মেলি এতিয়া মই ৰুমত অলপ দেৰি থাকিলোঁ আৰু এতিয়া মই যাব ওলাইছোঁ বৰমা ঘৰ পৰা বাহিৰে প্ৰেক্টিছ কৰিব যাম। প্ৰেক্টিছৰ ওচৰতে বৰমা ঘৰ, সেইকাৰণে আমি এতিয়া বৰমা ঘৰত যাম। বৰমা ঘৰত থাকিম চাগে আজি আৰু প্ৰেক্টিছ কৰি মেলি আৰু আহি আছোঁ প্ৰেক্টিছৰ পৰা। আমি এতিয়া আহি আছোঁ বজাৰলৈ। কি আনিবি? গাহৰি আনিম, গাহৰি পানী ভেন্দি নাখাওঁ, বমাই যদি খাই লৈ। এইবোৰ কি শাক হয়? এইবোৰ কি হয়? মৰিচা শাক। প্ৰেক্টিছ কৰি আহি চাহকাপ খাই ল'লোঁ বৰমা মই দুয়োজনীয়ে। ফটো নেমাৰো বেলেগ কাম আৰু এতিয়া মই ইভিনিং প্ৰেক্টিছ গৈ আছিলোঁ আৰু প্ৰেক্টিছত গৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, সেইকাৰণে ৰাস্তাত যাওঁতে ভিডিঅ' ক্লিপ এটা লৈ থ'লোঁ। আৰু বৰমা ঘৰ কালিয়ে যোৱা আৰু এতিয়া প্ৰেক্টিছ কৰি মেলি আহি ৰুম পাইছোঁহি। আৰু কালি গ'লোঁ, থাকিলোঁ তাত, প্ৰেক্টিছ কৰিলোঁ, ৰাতিপুৱাও প্ৰেক্টিছ কৰিলোঁ আৰু এতিয়াও প্ৰেক্টিছ কৰি মেলি আহি ৰুমত জাষ্ট সোমাইছোঁ। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। বাই বাই।